হয়নে এই বস্তুবোৰ এনেকৈ দলিয়াইছা কিয় হে হৰি হে থলা গোসাঁই হে দয়াময় ৰক্ষা কৰা মানুহটোৰ গাত সঁচাকৈ কিয় বাই লম্ভিলে তেনেকে তেতু ফালি মাতিছ কেলে ৰুনুমাক ধৰি দিয়ে এইবাৰ তই তুমি নাজানা নেকি এইটো মোৰ সৰু কালৰ স্বভাৱ আৰে খুব ঠাডাৰ মাজেৰেও হাত নদী হাত পৰা পানী খুৱাই এই স্বভাৱ গুচাব নোৱাৰিলে হুৱাৰিওহে ছোৱালী ডাঙৰ হ'ল গাভৰু হ'ল বাপেকৰ এনেবোৰ স্বভাৱ দেখিলে কোন বাৰু ভাল ল'ৰা আহি ছোৱালীজনী চাবলৈ আহিব কোৱাচোন মোৰ ছোৱালীজনীৰ কথা তেনেকে নকবা হৰা এবাৰ যদি বিয়া দিম বুলি ভাবো নহয় দেখিবা ডাঙৰ ডাঙৰ চাকৰিয়ালৰ বাপাকবিলাক আহি নঙলা মুখত খাৰা হৈ থাকিব এবাৰ খালি এনাউন্সমেণ্ট কৰি দিলে হ'ল যে সত্য কুমাৰ ছোৱালী বিয়া হ'ব নকবা হেৰ তাই বিয়াৰ কথা মোৰ আগত নকবা তাই বিয়াৰ কথা মোক কোনোবাই ক'লে মোৰ বুকুখনত সাঁতুৰিয়ে শিল ভঙা দি ভাঙে এতিয়া যে গধূলি হোৱাৰ লগে লগে যে পথাৰৰ গৰু ছাগলী হাঁহ পাৰ কুকুৰা গোটেই সোপা আহি যে নিজ নিজ বাহত সোমাই সেই কথা তুমি জানা নাই নাজানা সেইটো কথা বাৰু মই কিয় নাজানিম যদি জানাই এই গধূলিলৈকে যে তোমাৰ ছোৱালীজনী ঘৰ আহি পোৱা নাই সেই কথা তুমি কিয় নাজানা সেইটোতো বিপদ হ'ল তাই যে ডাঙৰ হ'ল হয় তুমি নাজানা নেকি গাভৰু ছোৱালী প্ৰতি পদে পদে বিপদ বুলি নাজানা নেকি হ'ল এটা কাম কৰা ছাতি মেঘে কথা শুনা নাই নেকি কেনেবাকে যদি বৰষুণ দিয়ে কি হ'ব এই এটা কাম কৰা হে আহোঁতে টৰ্চটো লৈ আহিবা যোৱা এন্ধাৰ হ'লে তাই ফকু টপি আহিব নেকি তুমি মিছাই চিন্তা কৰা তাই এন্ধাৰ হোৱা আগে আগে ঘৰ পাবহি যদি নাপাহি তেতিয়া তুমি কি কৰিবা মই কৈছো নহয় পাবহি বুলি মই কৈছো যদি নাপাহি তেতিয়া তুমি কি কৰিবা কি কৰিবা এই মানুহটো কিবা মানুহ দেই গাজৰ লগাই কথা কলো নহয় মই কিবা মাৰ্কছ আহে দিয়ে বাপেকে বোলো মইনো কি দুখ কৰিলো হয়নে কি কৰা নাই বৰা তাইক চৰণীয়া কথাত চৰিবলৈ এৰি দিছা যেতিয়াই মন যায় তেতিয়া আহি ঘৰ সোমাবি কথা হ'লে কি দেখি হেৰা তুমি যে মোক গালি দিব ধৰিছা নিজেওচোন এষাৰ কথা কৈ শাসন কৰিব পাৰা হে কোনোবা দিনা তোৰ শব্দ এটা কৈ তাইক তুমি গালি শপনি দি পাইছানে তুমি মূৰত তুলি তাইক নষ্ট কৰিলা মোৰ ছোৱালীজনী নষ্ট বুলি ক'বলৈ তুমি বন্ধ কৰা তোমাৰ ভাওনা আৰু মোৰ সহ্য নহয় এনেই মানুহজনী বেমাৰী কঁকালৰ বিষটোৱে ধৰিয়ে আছে ঔষধ এপালি হ'লে কিনি আনি খুৱাব নোৱাৰা ছোৱালীজনীয়ে নাচি বাগি টিউচন কৰি ঘৰখন চলাইছেহি বৰমতাটো ওলাবলৈ আহিছে কিয় চুপ থাকিম সেই গধূলি হ'লে পানী টুপি ধৰা বাহিৰে আৰু তুমি কি চিন্তা কৰিব জানা এতিয়া মোৰ মূৰতহে কঁঠালটো ভাঙিবলৈ আহিলা গছ গজীয়া দোকান এখন চোৰে চুৰ কৰি তোলাও কৰিলে তাৰপাছত মই দেউলীয়া হ'লো আৰু তোমাৰ সেই ৰেণুমাকৰ সেই জীয়েকবিলাক সেইবিলাকে যে পইচা পাতি নিদিলে আৰু বাকী খাই ৰেণুমাকক জীয়েক ভালে পইচাকেইটা দি যাবিহি নহ'লে ঠেং ভাঙিম বাপেৰক চিনি পোৱা নাই এতিয়া মোৰ দশা বেয়া সেই বুলি তুমি হলা গছডালত বাগি কোঠা মাৰিবা আৰু মই চকু মুদি চাই থাকিম বাপেকে দলিয়াই খাস্তানে কৰি পেলাম নথয় মই তোমাৰ অৰ্ডাৰ মই ফ'ল' নকৰে তুমি বাপেকটো হৈ আজিলৈকে ছোৱালীজনীক হাৱাই চেণ্ডেল এযোৰকে আনি দিব নোৱাৰিলা তাই নাচি বাগি টিউচন কৰি পইচা কিনাৰে চেণ্ডেল এযোৰ কিনি আনিছে সেইযোৰৰ ওপৰতে খং উঠাৰিব নালাগে যোৱা কাম বন নাই যদি এই মালতী ঘৰত গৈ ডিঙি গুৰিলৈকে এডাল বজাৰ হৈ গৈ বৰ দন্দুৰী তিৰোতা হয় এজনী
হে প্ৰভু তুমি বাৰু এই দান কাঠিজনী মোৰ ডিঙিত কিয় কমাইছিলা হেৰা তুমি সাংঘাতিক দান কাঠি তুমি ডেঞ্জাৰ দান কাঠি তুমি শুনা তুমি পুতনা ৰাক্ষসীক মাৰ ভেলাচ দান কাঠি 100% বুলি কোৱা 100% ঠিক আছে ৰাইট কখি আজি ৰাইট কখৰ ভাও দেখুৱাই আছে তহঁতৰ কাম ভাল নাই মানুহে শুনাব চিঞৰ বাখৰ কৰি কাজিয়া কৰিব ইটোৱে সিটো ধংকাই বিহকে গালি পাৰিবি চাচোন ৰাস্তাত কিমান মানুহ এক্সিডেণ্ট হয় এক্সিডেণ্ট এটা কাম কৰা এই ডাঙৰ চাই মোনা এটা লৈ আনা আলু পিঁয়াজৰ গাড়ীও হ'ব মানুহবোৰে তহঁতৰ নাটক চাই চাই ফিচিকা ফিচিকি কৰিছে প্ৰেমী বিহু তহঁতৰ স্বভাৱ কথা কৈ কৈ মোক লাজ দিছে লাজ তোক যে লাজ দিলে কোন ৰুম কহিও খাইজনী পাই গলো মণ্ডলৰ বোৱাৰীয়ে নুনু পেহী আৰ্য হৈ সেইজনীয়ে বেমাৰী শহুৰকৰ মূৰত পইতা ভাতৰ পানী ঢালি ইমানলৈকে মেখেলা উজাই কাজিয়া মই নিজে দেখিছো মই এচাকে দি তুমি যাব নালাগে কাৰণ মোৰ ছোৱালী তুমি যাবা মোক চিনি পোৱা নাই মই বজাই তুমি এইটো খোজত গৈ লুডু পাহিক একো কৰিব নোৱাৰা তুমি গৈ পোৱা মানে মই ঘূৰি আহি পাম থেংক ইউ মানুহে শুনাকৈ চিঞৰ বাখৰ কৰি কাজিয়া কৰিবি অলপ পাছতে সনা পিটিকাও হবি তহঁতো লগতে নোৱাৰিলি তই যে খালি ভৰি আছ ফিটা ছিগিলেও হয় তোৰ কথা কৈছ নকবি হয় জ্বৰ উঠি আছে কঁকালৰ বিষে ধৰি আছে বাপেৰ পাতত মই হয় নকবি মাৰক যে এতিয়া চুই দিলি জ্বৰখন 110 ডিগ্ৰীমান পাই গ'লগৈ এইবিলাক চব এক্টিং মাৰক কি এক্টিং মই এক্টিং কৰিম এক্টিং নহয়নো কি তোমাৰ তোমাক যদি কোনোবা এজনী ৰাস্তাদি গৈ থকা মানুহে সোধে অ' মিনতি ভালে আছা নে আৰ্য লগে লগে তুমি আৰু পজটো লগাই নহয় আৰু তোমাৰ এইটোহে আৰু তুমি আৰু চাবা দেই চোৱা আজি 4 দিন মই বিচনাত এইবিলাক তোমাৰ এক্টিং নহয় ওলাইছা ভাওমতি এতিয়া উঠিব নোৱাৰে ভাও ধৰিছে ভাও ধৰ বুলি ক'লে নাই তুমিহে দেখোন মই কি অলে লাজ নোপোৱা মইতো নিলাজ মানুহ কেৰিয়ন তুমি ঠিক আছে চাবি দেই মাজনী সেই বাপেৰে দেৱেন মিস্ত্ৰীৰ পৰা টকা 500 ধাৰলৈ আনিলে বুজিছ আজি 4 মাহ হ'ল সুদো নাই মূলো নাই তই বেমাৰী মানুহ তই বহি পেলাই কথাখিনি কবি দে বহুৱাই দে কঁকালৰ বিষে সেইদিনা দেৱেনে ধাৰ খুজিবলৈ আহোঁতে বাপেৰে যিটো ভাও ধৰিলে শৰীৰ ফালি থকা মানুহটোৱে মোৰ কাপোৰযোৰ পিন্ধি তই এনেকে আৰু চাবি দেই এনেকে যিটো জ্বৰ ভাও
কপনি জ্বৰ মোৰ কিন্তু এটা খঙে একেবাৰে বুলি কৈ দিছো হ'ব দেউতা তোৰ খঙে বৰ ফৰ্তি ফল পাব নালাগে সঁচা কথা কৈছো নহয় লাজ পাইছে চুপ মায়ে ক'ব নালাগে নহয় মই দেখোন সকলোবোৰ জানোৱেই দেউতা কিয় হ'লা টকা ক'ত পালি আমি আচৰিত আছে নহয় হা? শুন এজন ধনী মানুহৰ ধুনীয়া ল'ৰা নামটো কি আছিলে ৰবি দে পাহৰি থাকিলে নহয় মই কুন্তল কুন্তলে দিলে এইখিনি টকা ল'ৰাজন ভাল বৰ উদাৰ মনৰ ধনী যদিও অহংকাৰী নহয় আজি মুক্ত বৰ ডাঙৰ প্ৰকাৰ কৰিব তোক ইমানখিনি টকাও দিলে উপকাৰো কৰিলে হেৰা এই টোটেল কেছটো কি হে মই আকৌ কেনেকে জানিম কি কেছ তুমিহে জানা তুমি তাই মাক হয়নে নহয় তুমিওচোন তাই বাপেক তুমিনো কিয় নাজানো মই জানো মই নকওঁ মই জানো মই তুমি ক'ত ক'বা তুমিতো একেবাৰে মাৰ ভালাচ বস্তু কি মাৰ ভেলাচ বস্তু হে কি মাৰ ভেলাচ বস্তু হে হেৰৌ চন্দাৰ এইটো বয়স জানো আমাৰো নাছিল হে আমাকো কোনোবাই উপকাৰ কৰাৰ চলেৰে কিবা জানো উপহাৰ দিয়া নাছিল মানে পাছতে মোৰ গেৰা বুঢ়ালি নিজৰ নাম ল'বা তুমি তেনেকুৱা বুলি যদি মোক ভাবিছিলা তেতিয়াহ'লে মোলৈ আহিছিলা কেনেকৈ আহিছিলা এইটো বয়সত লাজ কাজ নাই মাৰা দেখিছ হ'ব দাদা তহঁত দুটাই আচলতে যিবোৰ ভাবিছ সেইবোৰ একো নহয় মা কুন্তল আজি মোৰ ভাল বন্ধু তেওঁৰ হেনো কেৱল ডান্সৰ প্ৰগ্ৰেম আছে ময়ো নাচিব লাগে তেওঁৰ লগত আৰু সেই ডান্সৰ প্ৰগ্ৰেমৰ এডভান্স হিচাপে মোক এই টকা 10,000 দিলে তোক ইমানখিনি টকাৰ মাজৰ পৰা তই কিন্তু হালকে মোক 100 টকীয়া নোট এখন উলিয়াই দিব পাৰ কিয় মানে বহুত দিন যোৱাই নাই নহয় ক'লে মানে মালতী ঘৰলে এই নহয় এই গধূলি সময়ত ঘুটুককে ডিঙিটোত এগিলাচমান নপৰিলে খঙে একেবাৰে ফৰফৰটি ভাল পায় আৰু যেতিয়া ঘুটুককে এগিলাচমান ডিঙিটোত পৰি যায় নহয় খংটাকে এবাৰে শূন্যলৈ গুচিয়ে আহে আৰু ঠিক আছে দিম বাৰু খাই লৈ মাৰ লগত কাজিয়া নকৰোঁ বুলি কওঁ বিদ্যা শপত খাই কৈছোঁ কেতিয়া নকৰোঁ নহয় দেউতা তই মোৰ শপত খাই কওঁ তোৰ শপত খাই মই তই মোৰ জীৱটো বুজিলি নে শপত খাবলৈ আহিছ এই চা আজিৰ পৰা এই কথা কোনো দিন তই নকবি এটা কাম কৰ গধূলি হ'ল ভৰি হাত প্ৰাৰ্থনা কৰিব লাগে যা ওলাই আহিছে ৰবি দেউতা এতে দেৱেন্দ্ৰ নিৰ্ধাৰ পৰিশোধ আৰু এই 500 টকাৰে ঘৰৰ বাবে চাউল দাইল চেনি যি লাগে লৈ আহিবি আৰু 100 টকাৰে কেঞ্চেল নাযাওঁ মই তালৈ হ'ব জোৰ কৰিলেতো ল'ব লাগিব নে কি ক'ম আৰু হেৰি কৰ মাজনী তই সৰহকৈ মোনাটো লৈ আনগৈ যা এই মালতী ঘৰ গৈ লেচা মাৰি থাকিবা তাই ভোক লাগিছে সোনকালে আহিবা আই ঐ সন্দেহবাদী নাৰী দে মই সৰহকৈ আহোঁগৈ দেই মাজনী এখন নামটো কি আছিলে তই যে চিনাকি হৈছিলি বন্ধুজন নতুনকৈ
ছাৰ আপুনি একদম বেলেগ ধৰণৰ মানুহ এইমাত্ৰ আপুনি হয় ধুমুহা ঘূৰ্ণী বতাহ তাৰ পাছতে আপুনি হয় শান্ত শীতল মলয় কিন্তু কিয় আপুনি